আমি এটা বিজনেছ কৰোঁ দে। কি বিজনেছ কেলা? বিজনেছটো হ'ল কি হ'ল আহিল আৰু এটা কিহৰ এইগিলা ঘণ্টা বিজনেছৰ মাথা মাৰি আছা? মাথাটো কোনো মাৰা নাই ৰ বেতে, এনে কৈ আছোঁ কথাটো। মাথা কতো কোবোৱা নাই বুলি ময়ো গম পাইছোঁ ৰ। ছাগেলে সেইগিলা ছাগেলে আমি কোবাই থাকবি। এই দেখো চলি পুলিচত চাকৰি ল'লা সেন্ধে এটা আড্ডা মাৰি থাকে। পুলিচৰ চাকৰিগিলা ল'লা নেকি? হা লোৱা নাই দিছি। সিগলা কৰাওঁতেই যাব যা তহঁতৰ ছাগলেমি কোবাওঁতে। কিয় দাউৰি চাকৰি ল'বা নৰা? তই সঁচা কথা এটা কবিচোন, চাকৰিগিলা পোৱা দেখি কি তোৰ দা লাগছি নেকি তাৰমানে? ইমান দিনে একো নকা, এতিয়া ৰিজাল্ট দিয়া দেখি হাহাকাৰ সদায় কৈ থাকা। এই আৰু মেট্ৰিকৰ হাই ছেকেণ্ডেৰী ৰিজাল্ট দিবই আছে, খাই মাৰিবি দেখোন তেনেহ'লে। দা লাগবা লাগা একো কথা নাই কুকুৰ, কথাটোহে কৈছোঁ মই। দাউৰা কথা কওঁতে মোৰ এটা কথা মনত পৰছি ৰ। আগদিনাখনে কি হ'ল, ৰাস্তা দি যাই আছিলোঁ, যাই থাকোঁতে হৰেণথেৰ ঘৰৰ পৰাই বাতি এটা দলোৱা, ষ্টিলৰ বাতি দলোৱাৰ মাত ওলছি। এই বুলি মই মাত ওলাওঁতে গেলোঁ চাবা, হৰেণথেৰ ঘৈণীয়েক আৰু হৰেণৰ কাজিয়া মস্ত। এই বুলি ফুটনা দি চাই আছোঁ, ঢেকনৰ বেৰা আছিল, সেই ঢেকনৰ বেৰা দি ফুটনা দি মই চাই আছিলোঁ। চাই থাকোঁতে সেন্ধে মোক কিবা কাৰণত দেখা পালা, পাইতো ভাই এনেকে হেদছি, একদম বদ্দু হেদা দিছি। মই ভাগৰি গৈছোঁ, মোকে মাৰিবা হেদছি, দু কাজিয়া শেষ কৰি পেলাই। তই ইয়াৰ দ্বাৰা কি বুজাবা বিচাৰিছে? ইয়াতে বুজি নাপলি, তহঁতেও নাপালি? হা নাই নাই অলপ পাইছোঁ। তে শুন কওঁ, উক্ত কথা ফাকিৰ দ্বাৰা যাৰ পাই বুজাব বিচাৰিছে যে, কি বুজাব বিচাৰিছোঁ মই? নাজনো যা, চাওঁ তাক ছাগেলীয়াক লে। এনে তই কিমানমান স্পীডত দাউৰছিলি? মইনে ৬০-৭০ মান আছিল, ইমান মনত নাই। বাপৰে, মুঠৰ ওপৰত তই নাদুৰে আৰু হয়নে? নাই নাদুৰো, লাগা ললি মই হ'ব তোৰ ডাইলগ নুশুনো। তয়ো নাদুৰে তাৰমানে ৰাজ? নাদুৰো, নাদুৰাকে চাকৰি ল'ম, চাই থাক তই। কি পাছ কৰছা তই? পাৰ্চেণ্ট কিমান? ২৭ মান হ'ব, ইমান মনত নাই মানে। তই ভাত খাবা আহিবি আজি ঘৰত। যাম যা, কি বনছি আহিবি। আজি এনে কৈছি দিবতো। তহঁতে দাউৰ আৰু দাউৰি পেলাই চাকৰি ল, মোৰতো আৰু নায়ে সেইগিলা। তই দিয়ে নকৰাকে সেইকাৰণে থুই মাৰি দিছিলোঁ নে এতিয়া নে?